ৰেডি কৰি ল'লোঁ আৰু ইফালে ঔটেঙাটো কাটি মেলি ৰেডি কৰি ল'লোঁ। কচু আৰু ঔটেঙাটো বইল হ'বলৈ বাবে দি দিলোঁ। পাঁচফোৰণ অলপ দি দিব দেই। ঔটেঙা তৰকাৰীত মানে পাঁচফোৰণ দিলে খুব মজা লাগে। দিয়াৰ পিছত হালধি, নিমখ, পিঁয়াজ দি পেলাই অলপ সময় ভাজিছোঁ। বইল কৰি লোৱা কচু আৰু ঔটেঙাখিনি দি দিছোঁ। কচুটো ইমান ধুনীয়া, একদম সিজি মানে পূৰা গুৰি উঠি গৈছেগৈ আৰু এইফালে ঔটেঙাটো ধুনীয়াকৈ সিজিছে বাৰু। ফ্ৰেণ্ডছ, একদম আমাৰ কালাৰে কথা কয় নহয় জানো? তৰকাৰী কালাৰে কথা কয়। ইমান মজা কালাৰ হৈছে, দেখি গম পাইছে। কৰি লোৱা পানীখিনি আছিলে তাতে দি দিলোঁ। একদম পূৰা ফকফকাই উতল আহি আছে। টেঙাৰ জোলকণ খাই ভাল লাগে নহয় জানো? সেইবাবে মই অলপ পানী বেছি দৰে দিছোঁ, বেছি গ্ৰেভি কৰা নাই। এতিয়া ফ্ৰাই কৰি থৈ দিয়া মাছ কেইপিচ দি দিলোঁ। এয়াই হৈছে ঔটেঙা, কচু আৰু মাছ দি বনোৱা তৰকাৰী জোলকণ। খুব মজা হৈছে। এতিয়া লাহেকৈ হট কেছৰ ভিতৰত ভৰাই থৈ দিওঁ। এনেদৰে এবাৰ বনাই খাব ক'ব। এনেদৰে মই আজি ঔটেঙা, কচু আৰু মাছ দি পেলাই বনালোঁ। আপোনালোকে যদি বনাই খোৱা নাই এবাৰ খাব। আমাৰ এও টেঙা বুলি ক'লে অকণমান নাকটো কুচাই, কিন্তু মই কওঁ খাই চাবা তাৰপিছত ক'বা। বোলো এনেকুৱা জুতি লগাই লগাই বনাই খোৱা এজনী পাবলৈ আজিৰ দিনত ভাগ্য লাগিব নে কি কয়? সেইটো বাৰু এও মানে। এনেকৈ বিধে বিধে আজিকালি কোনেও ইমান বনাই খুৱাবলৈ ধৈৰ্য নাথাকে, বহুতৰে নাথাকে। কিন্তু মই কওঁ মোৰ দৰে এজনী পাবলৈ ভাগ্য লাগিব। গতিকে কেনেকুৱা লাগিল জনাব আপোনালোকে। আমি এনেকৈয়ে জমনি কৰি থাকোঁ মিছাৰৰ লগত। গতিকে কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো আপোনালোকে জনাবলৈ নাপাহৰিব।